हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल आपनारा सकलोके मोर यूट्यूब चैनलলৈ पुनरबार स्वागतम जनाइছো মই বহুতৰ ঘৰলৈ গৈ আছো যেতিয়া আমাৰ গাঁৱৰ অলপ ৰাস্তা পদূলিবোৰ আপোনালোকক দেখাম চাওক কাৰণে এইটোৱে হৈছে বহুতৰ ঘৰ এয়া ফুল আছে ধুনিয়াকে ভাল লাগে ফুলনিখন আৰু আপোনালোকক এটা ভিডিঅ দেখাইছিলো এটো ভৰাল আৰু আপোনালোকক অন্য এটা ভিডিঅটো মই দেখাইছিলো বাৰু মুনমি বহুতৰ ঘৰৰ পৰা আহিলো আৰু এতিয়া আমাজনত বস্তুটা অৰ্ডাৰ দিছিলো আহিলে তাকে লৈ আহিলো ধুনু হৈ আছিল উঠিলে পাৰ্সেলটো আহিলে যে বাইকৰ মাথনি ঘূৰ যাবলৈ লাগে লৈ গলো অলপ পিছত পাইছো দিও এতিয়া এটা বেপাৰী আহিছিলে তাকে হেতা দুখন ললো আৰু মগ এটা ললো ভাবিলো আপোনালোককো দেখাও এই বেপাৰীটো গলগে আৰু ভাবিলো বস্তুটা বৰ প্ৰয়োজন হৈ থাকে এটা মগ আৰু দুখন হেতা আপোনালোকৰ চাইকল এইগিলা চক ইমান উপাত নহয় যত তত গুচি যায় মানে আৰু হেতা দুখন ভালো মানে দৰকাৰ হয় যেহেতু কামত ওলাই গৈছিলো ভাবিলো আপোনালোকক আমাৰ গাঁৱৰ পথাৰখন দেখাও আৰু অলপ ৰাস্তা পদূলিবোৰ আপোনালোকে উপভোগ কৰক ওহো বিন্দাস ভিডিঅ' দিছো বিন্দাসকে চাই থাকক সকলোৱে এনজয় কৰক ভিডিঅ'টো এতিয়া আমি অলপ ওলাই আহিছো ভাবিছো আপোনালোককো অলপ দেখাও ধুনু চব ওলাই আহিব পাৰিলে খুব ভাল পায় আৰু ঘৰত সোমায়ো আমনি লাগে সেইকাৰণে ভাবিছো অলপ ওলাই যাওঁ চাওক আমাৰ ইয়াত বান্দৰৰ ইমানেই উৎপাত চলিছে মানে কি ক'ব আৰু বান্দৰে মানে সকলোৰে ঘৰত বৰ অনিষ্ট কৰিছে এয়া চাওক আমাৰ মোহনচুক ইয়াৰ পৰা ষ্টাৰ্ট হয় আমাৰ মোহনচুক আকৌ অলপ আবেলি টাইমত ওলাই গলো ভাবিলো আপোনালোককো দেখাও আবেলিৰ আকাশখন খুব ধুনীয়া লাগে সঁচাকে আৰু পথাৰ পুল মাজত ইমান এটা ধুনীয়া পৰিৱেশ গাঁৱৰ আপোনালোকক নেদেখাই থাকিব নোৱাৰিলো সেইকাৰণে চাওকচোন উপভোগ কৰক ভিডিঅ'টো আৰু আগলৈ গৈ থাকিলে আমি মৈদাম পাম আৰু আগলৈ নগলো আৰু ভাবিলো ইমানকে আপোনালোকক আজি দেখাও আকৌ এদিন অন্য এটা ভিডিঅ'ত আৰু ধুনীয়াকে দেখাব চেষ্টা কৰিম এয়া চাওকচোন ইমান ধুনীয়া লাগিছে মাও গৈছিলে মায়ে অলপ ঢেকীয়া বুটলিলে ময়ো বুটলিলো ধুনুও ফুৰিব পালে খুব ভাল পায় এয়া অলপ মাছ ফ্ৰাই কৰিলো বিলাহীৰ লগত বনাবলৈ এয়া বিলাহী আলু জোল বনাই আছো এয়া মাছ আছে মাছখিনি দি দিম আধা সিজা কৰি থৈছো যেতিয়া উতল আহিব আৰু অলপ মানে সিজিব আলুখিনি তেতিয়া আমি দি দিম অলপ কেফি টাইপৰ হ'ব মানে এয়া বিলাহীখিনি আৰু আলুখিনি সিজা নাই অলপ পয়া আছে আলু ঢেকীয়া ভাজা আৰু এয়া দালি এয়া মাছ ফ্ৰাই কৰা আছে তাৰ পিছত এয়া আৰু বিলাহী আলু জোল বনাই আছো হ'ব আৰু এয়া আজি আবেলি টাইমত ঢেকীয়া বুটলা হ'ল অলপ ভাল ঢেকীয়া আৰু ধুনীয়া এটা চাওকচোন ঢেকীয়াবোৰ বৰ ওলাই আৰু এতিয়া বৰষুণ দিছে যিহেতু বৰষুণৰ ছিজন সেইকাৰণে মানে কিবাকৈ আজি যদি ছিঙি দিওঁ নহয় আকৌ কাইলৈ নতুন ঢেকীয়া ওলাই যায় মানে আৰু সেইকাৰণে ঢেকীয়াবোৰ বৰ ওলাইছে আৰু খায়ো ভাল লাগে সেইকাৰণে অলপ ঢেকীয়া বুটলি আনিলোঁ এতিয়া সময় হ'ল 9টা আৰু আমি খাবলৈ লৈছোঁ ভাত আজি ভাতনো কিহে খাইছোঁ আপোনালোকক দেখাম আৰু মই দেখাইছিলোঁ কিহেনো আজি আছে ৰেচিপিবোৰ তেনেহ'লে বলকচোন এতিয়া মই ভাত কিহে খাওঁ আপোনাক দেখাওঁ এয়া আজি মই ভাত খাবলৈ লৈছোঁ ভাত নেমু টেঙা জলকীয়া তাৰপিছত ঢেকীয়া আলু ভাজি আৰু এয়া বিলাহী আলু মাছৰ জোল এনেদৰে মই আজি ভাত সাজ খাওঁ আপোনালোকক দেখালোঁ মইনো কেনেদৰে ভাত সাজ খাইছোঁ
ভাত পানী খাই আজৰি হ'লোঁ। ভাবিছোঁ ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ। আজি ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু ছাবস্ক্ৰাইব বাটনটো সম্পূৰ্ণ বিনামূলীয়া, আপোনালোক সকলোৱে জানে। আৰু সকলোৱে মোক ছাপোৰ্ট কৰিব, মৰম দিব। আৰু আজি ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্টত জনাব। আকৌ এটা অন্য ভিডিঅ'লৈ আজিলৈ বাই বাই।